ডেইলি নিউজ আসামলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই মনীষা আৰু এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা আই নদীৰ বাৰণী পানীয়ে পুনৰ প্লাবিত কৰিছে প্ৰায় 50খনৰো অধিক গাঁও। বাৰণী পানীয়ে ডুবালে খেৰুকাবাৰী কীৰ্তনপাৰা আৰু ভাণ্ডাৰা কীৰ্তনপাৰা সংযোগী পকী ৰাস্তা। ৰাস্তাৰ ওপৰেৰে পানী বাগৰিব ধৰাত বহু ঘৰত পানী হোৱাৰ লগতে ননগাঁও প্লাবিত হৈ আছে। বিশেষকৈ 1-3-4-6 নং ভাণ্ডাৰা, দক্ষিণ কাজদহা, জাৰাগুৰি, জামদহা, নদিয়াপাৰাকে ধৰি বহু গাঁৱত 15 দিনৰ পৰা পানী হৈ আছে। আই নদীৰ এটা সুঁতিৰে পানী অহাত এনে অৱস্থাৰ সৃষ্টি হৈছে। আনহাতে মানাহ নদীৰ জলপৃষ্ঠ বৃদ্ধি পাবলৈ ধৰিছে। কালিৰে পৰা পানী বাঢ়িবলৈ ধৰাত 1-3-4-6 নং ভাণ্ডাৰা, তিলপুখুৰী, টেন্টনপুৰ, বালাপেট, কাহিবাৰী, বাঘবাৰী, জামদহা, চেঁচাপানী, নাম্বাৰপাৰা, হৰিৰচৰ, জপেয়া, বাংলাপাৰা, গোলাপাৰা, মাত্ৰাখোলা, কালিকুৰা, কদমতলী আদি গাঁও প্লাবিত হৈছে। বন্যাটোৰ দুখ কোলাই পাছিয়ে নধৰা হৈছে। আনহাতে আই নদীৰ সুঁতিয়ে তীব্ৰ গৰাখহনীয়া সৃষ্টি কৰাত শহ লোকে গৃহহীন হৈ পৰিছে। 4 নম্বৰ ভাণ্ডাৰা মানে আজি 15 দিন হ'ল ইমান পানী হৈ আছে, কোনো খবৰ একো নাই, কোনো ৰাইজো অহা নাই, কোনো নেতাও অহা নাই, কোনোৱে অহা নাই। ইমান কষ্টত আছোঁ আৰু কি পানীৰ মাজত, মানে 15 দিন হ'ল আৰু কি। লগতে পানীৰ কাৰণেতো ক'তো ওলাব পৰা নাই। নাই, বহুত ওলাব পৰা নাই, বহুত মানুহ আছে, ঘৰে ঘৰে পানী। সব কিছু চাক নাই পেলাই ইফালে যাই চালে হ'লে গোটেইখিনি পানী আছে একদম। কিবা সুবিধা দিব লাগিছিল, ইমান কষ্ট কৰি আছোঁ, সেইকাৰণে চৰকাৰক জনালোঁ আৰু কি যে যদি কিবা সুবিধা দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ডেইলি নিউজ আসাম।